নমস্কাৰ দৰ্শকসকল, মই আজি দাইলৰ লগত সজিনা পাতকে দি খাওঁ বুলি ভাবিছোঁ। সজিনা পাতৰ গুণাগুণ বহুত, সেইকাৰণে দাইলৰ লগত খালে বহুত বেমাৰো ভাল হয়। মই আজি তাকে বনাম, আপোনালোকেও চাব, বনায়ো খাব পাৰিব। খোৱাটো ভাল, কাৰণ গাৰ বিষ মৰে, বহুত বেমাৰ মানে সজিনা গছৰ গুণাগুণ কৈ শেষ কৰিব নোৱাৰি। মই ক'ম বাৰু পাছত। এতিয়া ৰেচিপিটো বনাবলৈ প্ৰথম মই এই সজিনা পাতখিনি ধুই ল'ব লাগিব ভালদৰে। ধুই পেলাই পাতবিলাক গুচাই ল'ব লাগিব। তাৰপাছত মই পেষ্ট কৰিব লাগিব। পেষ্ট কৰাৰ পাছতে মই দাইলখিনি বনাব পাৰিম। এতিয়া মই সজিনা পাতখিনি ধুওঁ। সজিনা পাতখিনি ধুই ল'বলৈ লৈছোঁ। এয়া ধুইছোঁ, আৰু সজিনা পাতবোৰ গুচাই ল'ব লাগিব, কাৰণ হিয়া হিয়া হৈ থাকে নহয়। এইবোৰ সজিনা পাত চুচিলেই হৈ গ'ল, চুচিলেই পটাপট এৰি যায়। এই মই চুচি লৈছোঁ। সজিনা পাত খাব লাগে। সজিনা পাত এইদৰে চুচিলে পাতবোৰ এৰি যায়। এইদৰে চুচি ল'ব বনাবলৈ হ'লে। এই সজিনা পাতখিনি মোক পেষ্ট কৰা হ'ল, এয়া ৰেডি হৈ গ'ল। এতিয়া মই ৰেচিপিটো বনাব লাগে। এই ৰেচিপি বনাবলৈ মোৰ সজিনা পাতৰ দাইলৰ লগত পিঁয়াজ লাগিব। এতিয়া মই ৰচুন কেইটামান লৈছোঁ, বেছি নাই লোৱা। ৰচুন আৰু আদা, নিমখ, হালধি, মই কি বুলি কয় এইটো ক'লা সৰিয়হ অলপ পিচি লৈছোঁ। তেল মাৰিবলৈ মই পচফোৰণ গুটি কেইটামান লৈছোঁ। বৰ বেছি মছলা লোৱা নাই, কাৰণ বেছি মছলা ল'লে সজিনা পাতৰ গুণাগুণটো হেৰাই যাব। সেইকাৰণে মই বেছি মছলা নাই লোৱা। এয়া বনাবৰ কাৰণে মই গেছটো অন কৰি লৈছোঁ। কেৰাহীখন পাতি দিছোঁ। তেল দি দিছোঁ অকণমান। তেল মই বেছি দিয়া নাই, অলপ দিছোঁ। এয়া মোৰ তেল হৈ গ'ল। মই এতিয়া পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'লে ভাল হয়, ৰঙচুৱা হ'বলৈ দিছোঁ। তাতে মই লৰাই দিছোঁ। পিঁয়াজখিনি হৈ গ'ল। মই পচফোৰণ গুটি কেইটামান দিছোঁ। পচফোৰণ গুটি দিলে অকণমান দাইলখিনি ভাল লাগে গোন্ধটো। এতিয়া মই পিচি থোৱা সৰিয়হ গুটিখিনি দি দিছোঁ। সৰিয়হ পিচা হোৱা, হালধি অকণমান দি দিছোঁ। আদা ৰচুনকেইটা দি দিছোঁ। এতিয়া মই পিচি থোৱা এই সজিনা পিচাটো দি দিছোঁ। বেছি দেৰি সিজাব নালাগে, অলপ দেৰি সিজাব লাগে। অকণমান সময় সিজালেই হৈ গ'ল। বেছি সিজিবলৈ দিব নালাগে, তাৰ গুণবিলাক নাইকিয়া হৈ যায়। এতিয়া মই দাইলখিনি দি দিছোঁ। দাইলখিনি দি দিছোঁ। এতিয়া ভালদৰে লৰাই দিব লাগে। এতিয়া সোৱাদ অনুসাৰে নিমখ অকণমান দিব লাগিব। বনাবলৈ একেবাৰে সহজ, কাৰণ সজিনাখিনি পিছাৰ পাছত আৰু বেছি দেৰি নালাগে, দাইলখিনি সিজিলে হৈ যাব।
এতিয়া মই পানী দি দিম। পানী জোখৰ অনুপাতে দিব, বৰ পনীয়া হ'লেও ভাল নালাগে। দাইলখিনি সিজিবৰ কাৰণে অকণমান পেটৰ লাগিব। পানী দিয়া হৈ গ'ল। সজিনা পাতৰ গুণ বহুত। ফুলপাহৰো গুণ আছে। ফুলপাহ যদি আপুনি গাখীৰৰ লগত পিহি পেলাই সৰু ল'ৰাক খুৱায়, সৰু ল'ৰাক কচুৱা পেলু ধ্বংস হয়। গতিকে খুৱাব লাগে, সৰু ল'ৰাকো খুৱাব লাগে। তাৰ শিপাবিলাকো শিপাৰো গুণ আছে। বিষ সজিনা পাত খালে বা সজিনা খালে মানুহৰ বিষ নাইকিয়া হয় বুলি কয়, খাব লাগে। শিপা খুন্দি পানীত মিলাই থৈ তাত হিং বা সন্দক দি নিমখ দি অলপ খালে মানে এইটো বিকৰ ভাল হয় বুলি কয়। শিপাৰ ৰস গাখীৰৰ লগত মিলাই খালেও পেচাব ভাল হয়, পেচাব খোলোচা হয়। বহুত গুণ আছে এইবিলাকৰ। গুটিও খাব পাৰি। গুটি তেল লগত মিক্স কৰি য'ত বিষ হয় তাত ঘঁহি দিলে, তেলৰ লগত ঘঁহি দিলে বিষো নাইকিয়া হয় বুলি কয়। এয়া মই এতিয়া ঢাকোনখন মাৰি দিছোঁ। তাৰপিছত অলপ পাছত আকৌ খুলি চাব লাগিব সিজিছেনে দাইলখিনি। দাইলখিনি সিজিলেই হৈ যাব। অলপ দেৰি ৰ'ব লাগিব। চাইছোঁ দাইলখিনি প্ৰায় হৈ গ'ল। দাইল পূৰা সিজি গ'ল। এয়া মই গেছটো অফ কৰি দিছোঁ। এয়া হৈ গ'ল।